লখিমপুৰৰ আৰ্তনাদ ৰচনা আৰু আবৃত্তি মেহচিন আলম। ঠিকেই ভাবিছোঁ লখিমপুৰৰ আৰ্তনাদ। ককাই আহিবিচোন কেতিয়াবা সময় পালে। দুপৰ বাৰিষাত চাই যাবি মোৰ জন্মভূমিক। চাৰিওফালে জনতাৰ হাহাকাৰ, কেৱল হাহাকাৰ। দুপৰ বাৰিষাত হঠাৎ ধুমুহা আৰু বৃষ্টিপাত। আপোন ৰঙা নদীয়ে শান্তি বিচাৰি উন্মাদ হয়। ৰঙা নদীৰ আলিংগন বিচাৰি সোৱণশিৰিও প্ৰেমিক প্ৰেমিকাৰ দৰেই মাতাল হয়। চৌদিশে জীৱশ্ৰেষ্ঠৰ হাহাকাৰ, কেৱল হাহাকাৰ। মাতাল ৰাতিৰ হঠাৎ ফেনে ফুটুকাৰে বাঢ়ে ধুমুহাৰ গতিত পানী, কেৱল পানী। নদী কাষৰীয়া দৰিদ্ৰ জনতাৰ হিয়া ভঙা কান্দোন। ককাই আহিবিচোন মোৰ আপোন জন্মভূমিত। যেতিয়া জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত জীৱশ্ৰেষ্ঠই নিজৰ পুত্ৰ সন্তানক বুকুৰ পৰা মাতাল ঢৌত নদীৰ গৰ্ভত নীৰৱে বিলীন কৰি দিয়ে, তেতিয়া তোৰো অন্তৰত আঘাত নহয়নে বাৰু ককাই? ককাই, নেতা আহিল নেতা গ'ল, পিছে লখিমপুৰৰ বান সমস্যাৰহে কোনো পৰিৱৰ্তন নহ'ল। সময় পালে আহিবি দুপৰ বাৰিষা চাই যাবি ধূসৰ ৰজনীত মোৰ দৰিদ্ৰ জনতাৰ দুখৰ প্ৰতিচ্ছবি, যি অংকন হয় কোনো শিল্পীৰ উকা হাতত। অংকন হয় য'ত সেউজীয়া পথাৰৰ প্ৰতিচ্ছবিৰ বিপৰীতে ভোকাতুৰ জনতাৰ কেৱল হিয়া ভঙা কান্দোন, চিৎকাৰ আৰু হাহাকাৰ। আপোন জন্মভূমি মোৰ লখিমপুৰৰ আৰ্তনাদ। বন্ধুসকল, কেনে লাগিল জনাব আজিৰ মোৰ এই প্ৰচেষ্টা। যদি আপোনালোকে ভাল পাইছে, ভাল লাগিছে বুলি ভাবিছে, তেন্তে মোক মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে মোৰ কমেণ্টছৰ যোগেদি জনাব, শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ, শুভৰাত্ৰি।